আসসালামু আলাইকুম গাইজ। আই হোপ নিশ্চয় আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক এটা বস্তুৱে ক'ম ভিডিঅ'টোৰ দ্বাৰা। মই কি বস্তুৰ দ্বাৰা মই ভিডিঅ' বনাওঁ আৰু বেলেগবিলাকে কি বস্তুৰ দ্বাৰা ভিডিঅ' বনায়, সেইকাৰণে কিছুমান ভিডিঅ' কোৱালিটি বহুত ভাল হয়। হয়তো মোৰ এতিয়া বৰ্তমান যিহেতু নতুন চেনেল হয়, ভাল কোৱালিটি মই দিব নোৱাৰিবও পাৰোঁ। এইটো কোনো ডাঙৰ কথা নহয়, কোনো সৰু কথাও নহয়। বেলেগ কি বস্তুৰ দ্বাৰা ভিডিঅ' বনাই, মই সেইটো বস্তুৱে আজি আপোনালোকক এইটো ভিডিঅ'ৰ দ্বাৰা ক'ম। হয়তো বহুত ধৰণৰ ভিডিঅ' কৰা বস্তু আছে, বহুত হেভি কেমেৰা আছে, যেনেকুৱা DSLR কেমেৰা আছে। কিছুমানে হয়তো DSLR ভাল পায়, DSLR ইউজ কৰে, আৰু কিছুমানে হয়তো ড্ৰ'ন আছে। যিবিলাক ধনী আৰু ইউটিউবাৰ আছে, ড্ৰ'ন আছে, DSLR আছে, একশ্যন কেমেৰা আছে, GoPro আছে, বহুত। আচলতে সেইবিলাক কেমেৰা দি চাব গ'লে কিন্তু বহুত ভাল কোৱালিটি হয়। কিন্তু যিহেতু মোৰ নতুন চেনেল হয়, বেছি দিনো হোৱা নাই এইটো চেনেল ষ্টাৰ্ট কৰিবৰ, আজি মোটামুটি এমাহমান হ'ল, এমাহমান চলি আছে। যিয়ে নহওক, মই কি বস্তুৰ দ্বাৰা ভিডিঅ' কৰোঁ আৰু আপোনালোকক মই দেখাওঁ ভিডিঅ'বিলাক, মই আপোনালোকক নিশ্চয় এইটো ভিডিঅ'ৰ জৰিয়তে নিশ্চয় ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বিশেষকৈ কওঁ, মোৰতো 1 নম্বৰ অপশ্যন বা 1 নম্বৰ কুৱেশ্যন মই নিজকে কৰোঁ। 1 নম্বৰতে কুৱেশ্যন আছে যে মই দুখীয়া ঘৰৰ ল'ৰা, প্লাছ মোৰ কোনো GoPro নাই, মোৰ কোনো একশ্যন কেমেৰা নাই, মোৰ কোনো DSLR কেমেৰা নাই, মোৰ কোনো ড্ৰ'ন নাই। আপোনালোকক আৰু মই বেছি খুলিকৈ কৈ দিলোঁ, আৰু সেইটো কাৰণে মিছা ক'ব লগাও নাই। বাছ যিখিনি ৰিয়েল আৰু সেইখিনিয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ এইটো ভিডিঅ'ৰ দ্বাৰা। মোৰ ইচ্ছা আৰু যে আপোনালোকক মই যাতে ভাল কোৱালিটিৰ ভিডিঅ' দিব, আৰু ভাল ধুনীয়া ভিডিঅ'ৰ কোৱালিটিয়ে বহুত ক্লিন, আৰু আপোনালোকক যে মই ভাল ফুটেজ দেখাব পাৰোঁ, ভাল জেগা, ভাল প্লেচ দেখাব পাৰোঁ। মোৰ সেইটোৱে ইচ্ছা, আৰু সদায় মোৰ ইচ্ছা জাগিয়ে থাকিব। যিমান পাৰোঁ সিমান ভাল কোৱালিটিৰ ভিডিঅ' মই আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰি থাকিম। যিয়ে নহওক, মই এটা সৰু একদম অল্ড মডেলৰ মোবাইলৰ দ্বাৰা মই ভিডিঅ' কৰোঁ। হয়তো মোৰ এতিয়া ফাৰ্ষ্ট টাইম, হয়তো মোৰ সিমান বৰ্তমান মই সুবিধা আপোনালোকক দিব পৰা নাই, বা মোৰো বৰ্তমান সিমান ভাল কেমেৰা, দামী হেভি কেমেৰা বা ড্ৰ'ন বা GoPro, DSLR কেমেৰা বৰ্তমান মই কিনিব পৰা মোৰ সক্ষম হোৱা নাই। আৰু যেতিয়া মই সক্ষম হ'ম, নিশ্চয় ল'ম। আপোনালোকক মই ভাল কোৱালিটিৰ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। কিছুমান আমাৰ বা মই জানাত যেনেকুৱা ডিম্পু বৰুৱা একদম টপ ইউটিউবাৰ বৰ্তমান, অসমৰ ভিতৰত টপ ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান হয়, গোৱালপাৰাত ঘৰ নেকি ইয়াৰ। আৰু তাৰ তলত মই জানাত মোৰ মাইণ্ডত আমাৰ ডিম্পু দা আছে। যিয়ে নহওক, আশা কৰোঁ মই এওঁলোকে সদায় আগবাঢ়ি থাকক, আৰু যিমান নিউ ইউটিউবাৰ আছে সেইবিলাকক যদি আপোনালোকে ছাপোৰ্ট কৰে, বিশেষকৈ মোকো আপোনালোকে ছাপোৰ্ট কৰিব, মৰম কৰিব, ৰেচপেক্ট দিব। মই আপোনালোকক নিশ্চয় ৰেচপেক্ট দিম, আৰু কমেণ্ট ভালকৈ কৰিব। আৰু কিবা ক'ৰবাত কেতিয়াবা ভিডিঅ'ত বিজুতি ঘটিও যাব পাৰে, এইটো কোনো ডাঙৰ কথা নহয়, কোনো সৰু কথাও নহয়। আপোনালোকে বেয়া কমেণ্ট নকৰিব খালি। ইয়াত মই গোটেইখিনি কথা খুলি কৈয়ে দিলোঁ অলৰেডি। আৰু এতিয়া মই কি বস্তুৰ দ্বাৰা ভিডিঅ' বনাই সেইটো মই আপোনালোকক নিশ্চয় কেমেৰাৰ সন্মুখত, অৰ্থাৎ এইটো ভিডিঅ'ৰ দ্বাৰা মই নিশ্চয় আপোনালোকক জনাম। মই ভিডিঅ' কৰোঁ, কোনো DSLR নহয়, কোনো ড্ৰ'ন নাই, মোৰ কোনো একশ্যন কেমেৰা নাই চাব গ'লে। আৰু সিমান মই ধনী ঘৰৰ ল'ৰাও নহয়, সিমান মই মিডিল ক্লাছৰ ল'ৰা হয়। সিমান মিডিলো নহয়, একদম ল' ক্লাছৰ বুলিয়ে ক'ব পাৰি। আগলৈকে নিশ্চয় মই যদি সক্ষম হওঁ, বা আপোনালোকে যদি মোক মৰম কৰে, ছাপোৰ্ট কৰে, মোৰ চেনেলটো গ্ৰ' হোৱাৰ কাৰণে সহায় কৰে, হেল্প কৰে, নিশ্চয় মই আপোনালোকক ভাল কোৱালিটিৰ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু মই এতিয়া বলক তেনেহ'লে আচল মেইন ভাল কোৱালিটিৰ ভিডিঅ' দিব নোৱাৰা বা আপোনালোকক দেখাব নোৱাৰাৰ ৰিজনটো মই নিশ্চয় আপোনালোকৰ আগত মই দাঙি ধৰোঁ। আচলতে মই ভিডিঅ' এটা দিয়ে J2 Galaxy J2 Pro মোবাইলৰ দ্বাৰা সহায়ত মই ভিডিঅ' বনাই আছোঁ।
এইটো মই আজি আপোনালোকক মই দেখাম। এইটো আপোনালোকে চাই দিয়ক, ভিডিঅ'টো স্কিপ নকৰাকৈ, ভাল লাগিব। মোবাইলটো হৈছে এইটোৱে। প্ৰথমতে মই বেক চাইডটো দেখাই দিছোঁ, এবাৰ ফ্ৰণ্ট চাইডটো মই দেখাই দিম। এইটো একদম মানে চাব গ'লে বহুত অল মডেল হয় মোবাইলটো। এইটোৰ সহায়ত মই আপোনালোকক ভিডিঅ' বা দিছোঁ, বা ইউটিউবত মোৰ চেনেলত মানে মোৰ ভিডিঅ'বিলাক আপলোড কৰি আছোঁ। ডিছপ্লেও চাগে বহুত ফাটা, মানে টেম্পাৰখনো গোটেই গৈছে মোটামুটি, আপোনালোকে দেখাই পাইছে ভিডিঅ'ত। টেম্পাৰ গৈছে, প্লাছ টাচ স্পীডখনো অলপমান গৈছে, মই চেঞ্জ কৰিম। মই বৰ্তমান ভিডিঅ' মানে ফ্ৰণ্ট কেমেৰা দি নকৰোঁ। মই ফ্ৰণ্ট কেমেৰাৰ বৰ্তমান যিটো মানে কেমেৰা, মানে টাচ স্পীডখন যোৱাৰ কাৰণে অলপ মানে বালা ধূলি বালি সোমাইছে, আৰু ধূলি বালি মাকতে সোমাইছে, তাৰ কাৰণে মানে কেমেৰাৰ কোৱালিটিটো সিমান ভাল নহয়। মানে মই ভিডিঅ' যদিও মই কৰি আছোঁ বৰ্তমান, সদায় মানে এইটো মানে বেক চাইডৰ যিটো বেক চাইডৰ কেমেৰা, এইটো কেমেৰাৰ দ্বাৰা মই বৰ্তমান ভিডিঅ' কৰি আছোঁ, আপোনালোকক দেখাই দিছোঁ। যিয়ে নহওক, আপোনালোকক মই গোটেইখিনিতো ক'লোৱে মই কি বস্তুৰ দ্বাৰা ভিডিঅ' বনাওঁ। আগলৈকে আৰু ভাল কোৱালিটিৰ মই ভিডিঅ' আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰি থাকিম। আৰু মই আজি এইটো ভিডিঅ'ৰ দ্বাৰা ভালকৈ এটা মানে কথা স্পষ্ট কৰি দিওঁ আপোনালোকক। মোৰ মানে লেগ ভৰি এখনৰ মানে যিখন লেফ্ট ৰাইটৰ ভৰি, আচলতে বাওঁ চাইডৰ ভৰি, সেইখনৰ প্ৰব্লেম হৈ আছে। মই খোজ কাঢ়িব পৰা নাই বৰ্তমান। যেতিয়া মানে ভাল হওঁ, তেনেহ'লে মই ভাল একদম ধুনীয়া ভিডিঅ' বা ট্ৰেভেলিং ভিডিঅ' হওক, বা যিবিলাক মই ভাল জেগা আৰু দেখাম আপোনালোকক মই ভিডিঅ'ৰ দ্বাৰা। ঠিক আছে, আজিলৈকে ইমানখিনিতে মই আপোনালোকক গুড বাই দিলোঁ। আগলৈকে আৰু ভাল ভিডিঅ' নিশ্চয় মই দিম। আপোনালোকে মোৰ চেনেলটো গ্ৰ' হোৱাত বা ডাঙৰ হোৱাত আপোনালোকে মানে মোক যাতে মৰম কৰে, ছাপোৰ্ট কৰে মোক, মই সেইটোৱে বিচাৰোঁ। আৰু প্ৰায় মানে ইউটিউবাৰবিলাকে সেইটোৱে বিচাৰে। মোৰো যিটো নতুন চেনেল, আপোনালোকে ছাপোৰ্ট কৰিব, মৰম কৰিব, আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, বেল আইকনটো দবাই দিব, আৰু ধামাকা শ্বেয়াৰ কৰিলে হ'ল। মই এইটো কথা সদায় কওঁৱেই ভিডিঅ'ত, একদম মানে ধামাকা শ্বেয়াৰ কৰিলে হ'ল, যাতে মানে সকলোৱে আৰু মোৰ ভিডিঅ'বিলাক পাই যায় আৰু। ঠিক আছে, আজিলৈকে ইমানখিনিতে ৰাখিছোঁ।